নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। খবৰটো জনোৱাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'ব। তেতিয়া যিকোনো খা খবৰ দিয়াৰ আগতে প্ৰথমে আপোনালোকে পাই থাকিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত উল্লেখ কৰিছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াই কৰক এই কাম। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড যদি আছে তেন্তে আপোনালোকে কাম কৰিব লাগিব। কি কাম কৰিব লাগিব মই জনাই আছোঁ। ইয়াত জনাইছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী নিৰ্দেশনা দিয়া হৈছে। ইয়াত উল্লেখ কৰিছে যে সংযোগ কৰক ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড। যিখন আপোনালোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। লগতে জনাইছে যে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ সুবিধা লাভ কৰিবলৈ আধাৰ সংযোগ কৰাটো প্ৰয়োজন। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই আপোনালোকে কৰি লওক। লগতে জনাইছে যে আজিয়ে সুলভ মূল্যৰ দোকান বা বিভাগীয় কাৰ্যালয়লৈ গৈ সংযোগ কৰক আধাৰ নাম্বাৰ। যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে আপোনালোকৰ যিখন সুলভ মূল্যৰ দোকান আছে দোকানত গৈ আপোনালোকে জমা দিয়ক আৰু লিংকটো কৰি লওক। এইটোৱেই আছিল খবৰটো। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।